অসমবাসী ৰাইজ, আমাৰ অসমৰ প্ৰেমৰ নগৰী তেজপুৰত অৱস্থিত এখন ৰেজৰ্টলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এই ৰিজৰ্টখন ব্ৰহ্মপুত্ৰৰ ঠিক নিচেই কাষতে অৱস্থিত। এগৰাকী মহিলাৰ সুন্দৰ প্ৰচেষ্টাৰ দ্বাৰা এই ৰেজৰ্টখন নিৰ্মিত। গতিকে আহকচোন চাওঁ ৰেজৰ্টখনৰ ভিতৰত কি কি আছে। নমস্কাৰ। ৰেষ্টুৰেণ্টখন দেখি ভাল লাগিলে। আপোনালোকে ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে, বহুত ভাল লাগিছে। ইয়াত কি কি আইটেম পায় অকণ জনাব। বৰ্তমানতো মেম আমাৰ ইয়াতে আপোনাৰ ইণ্ডিয়ান চাইনিজ টনদৰে চলি আছে। তো আমাৰ ইয়াতে আপোনাৰ বৰ্তমান ৰেষ্টুৰেণ্ট অনলি চালু হৈ আছে ফুডিং। আপকামিং আপোনাৰ বাৰ আহি আছে, চুইমিং পুল, বেংকুৱেট হল, আপোনাৰ কটেজ সকলো হ'ব। অপেনিং কোনদিনাখন হ'ব? অপেনিং আপোনাৰ প্লেন অপেনিং হ'ব 30 এপ্ৰিল। গতিকে ৰিজৰ্টখনৰ অপেনিং হ'ব বহাগৰ 16 তাৰিখে, অৰ্থাৎ ইংৰাজীৰ 30 এপ্ৰিল। ঠিক ওপৰলৈ অহাৰ লগে লগেই আপোনালোকে এই ৰেজৰ্টখনৰ সম্পূৰ্ণ ভিউটো দেখা পাব, অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ যি ভিউ এটা অতুলনীয় যিটো দৃশ্য, সেই দৃশ্য আপোনালোকে দেখা পাব। গতিকে এয়া চাওকচোন, কিমান ধুনীয়া এটা সুন্দৰ পৰিৱেশ। ইয়াত আছে শিশুসকলৰ মনোৰঞ্জনৰ বাবে কিছুমান খেলা সামগ্ৰী, যিসকল ইয়াত শিশু আহে তেওঁলোকে ইয়াত খেলিবলৈ বাবে অতি ধুনীয়া ধুনীয়া মনোৰঞ্জনৰ সামগ্ৰী ইয়াত বনাই থৈ দিয়া আছে। এইটো হৈছে ৰিজৰ্টৰ অপেন কটেজ, আৰু ইয়াত আপোনালোকে খাদ্যসমূহ ইয়াতো গ্ৰহণ কৰিব পাৰিব, যাতে আপোনালোকে প্ৰকৃতিৰ মনোমোহা দৃশ্য উপভোগ কৰি আপোনালোকে খাদ্য গ্ৰহণ কৰিব পাৰে। তাৰ উপৰিও ইয়াত আছে কটেজৰ এক ব্যৱস্থা, য'ত আপোনালোকে নিশা কটাব পাৰে। গতিকে এয়া হৈছে কটেজ, আৰু ইয়াৰ ভিতৰলৈ আমি সোমাই যাওঁ। এয়া হৈছে এক সুন্দৰ কটেজ, য'ত আপোনালোকে গোটেই নিশা ইয়াত আপোনালোকে কটাব পাৰে আৰু ইয়াৰ মনোমোহা দৃশ্য আপোনালোকে উপভোগ কৰিব পাৰে। এইসমূহৰ উপৰিও ইয়াত আপোনালোকে বিবাহ বা জন্মদিন নহ'লে অন্যান্য ধৰণৰ পাৰ্টিৰ ইয়াত আপোনালোকে আয়োজন কৰিব পাৰিব। তেওঁলোকে ইয়াত যথেষ্টখিনি যোগাৰ ধৰে, আৰু উচিত মূল্য আপোনালোকে ইয়াত সকলোবোৰ সা সুবিধা পাব। আৰু অতি সোনকালে ইয়াত চুইমিং পুলৰ এক পৰিকল্পনা চলি আছে, ইয়াত সেই সকলো হ'ব। গতিকে তেজপুৰৰ ব্ৰহ্মপুত্ৰৰ নিচেই কাষত থকা দি আলোহা ৰিজৰ্টত আৰু ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰক। সম্পূৰ্ণ ঠিকনা তেজপুৰৰ দ পৰ্বতীয়াৰ সৰ্বপৰিচিত পিকনিক স্পট বেজৰ চুবুৰীৰ দেৱীসিং ঘাট। গতিকে আহিবলৈ নাপাহৰিব দি আলোহা ৰিজৰ্ট। ধন্যবাদ।